কেতিয়াবা এচাটি বৰষুণে মন ভাল কৰি তোলে, কিন্তু সেই বৰষুণে যেতিয়া বানপানী হৈ আহে, তেতিয়া কিমানবোৰ মানুহৰ মন মুহূৰ্ততে উটি যায়, কিমানবোৰ মানুহৰ সপোন উটি যায়। আজিও অসমৰ বহুত লোকে নিজৰ ঘৰ, খেতি, জীৱ-জন্তু সকলো হেৰাই তেওঁলোকে অসহায় হৈ আছে। ইমান বেয়া লাগে ভাবিলে। তেওঁলোকে গোটেই বছৰটো আজিলৈকে যিমানখিনি তেওঁলোকে ইনকাম কৰিছে, তেওঁলোকৰ যিমানখিনি ইনকাম আছিলে, সকলোবোৰ বস্তু তেওঁলোকৰ যিমান মেহনত আছিলে চব শেষ। কিমান সৰু সৰু ল'ৰা-ছোৱালীবোৰে চাগে ভাবি আছে যে কেতিয়া নিজৰ ঘৰখনলৈ ঘূৰি যাব পাৰিম, কেতিয়া নিজৰ ঘৰখনত যাম। এই সময়ত তেওঁলোকক প্ৰয়োজন কেৱল সহানুভূতিৰ নহয়, এই সময়ত তেওঁলোকক প্ৰয়োজন আমাৰ মৰম, আমাৰ সহায়। আমি যিমান পাৰোঁ তেওঁলোকক সহায় কৰিব লাগে। যোনে যেনেকা যি কৰিব পাৰোঁ বা তেওঁলোকক সহায় কৰিব লাগে। আহক আমি সকলোৱে মিলি সেই বানাক্ৰান্ত মানুহবোৰৰ বাবে সহায়ৰ আগবঢ়াওঁ। যোনে যেনেকুৱা পাৰোঁ আমি সহায় কৰিব ট্ৰাই কৰোঁ। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, সোনকালে আমাৰ এই দুখৰ দিনবোৰ শেষ হওক আৰু আমাৰ প্ৰিয় অসমখন আকৌ হাঁহি, আশা আৰু নতুন জীৱনেৰে ভৰি পৰক। বাই বাই গাইজ।